morning and welcome to my channel Susmita Patgiri. Aru aji moi eta aru challenge korim. Aji tu hol moi color challenge korim aji banana challenge 24 ঘণ্টাৰ কাৰণে আৰু challenge to আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলত নতুন হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো ভাল পালে লাইক কৰিব আৰু যদি অলপ বেছিকৈ মৰম দিব বিচাৰে তেনেহলে এটা কিউটছে কমেন্ট কৰি দিব তেন্তে আজি চ্যালেঞ্জ টু মই কৰিম 24 ঘণ্টাৰ কাৰণে কলৰ চ্যালেঞ্জ মই আজি গোটেই দিনটো খলে খাম কাঁচা কল বা পকা কল এনেনকে কল আজি মই কলে খাম তে বৰ্তমান বাজিল ইটা মই ঘড়ীত দেখে দিম বৰ্তমান বাজিল 8টা বাজি মা কসম টাইম দেখাৰ কাৰণে বেৰা পৰা ঘড়ীতে খুলিলে আহিলে তেন্তে বলক ভিডিওটো আৰম্ভ কৰো আৰু মই ৰাতিপুৱাৰ খাদ্যৰ হৈতে আপোনালোকক লগ কৰিছো আৰু এই হল মোৰ ৰাতিপুৱাৰ খাদ্য আজি ব্ৰেড আৰু কল আজি তো মই বেলেগ খাবা নৰো মই বিস্কুট ভাল পাম কিন্তু আজি বিস্কুট খাবা নৰো তেন্তে বলক এই খাম কল সৰুতে এটা কবিতা পাইছিলো না কল 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 খালে গাঁৱত হয় হাতীৰ মান বল মই এটা বল হ'ব মস্ত মই এখনি খাদ্য শেষ কৰো তেতিয়ালৈ আপোনালোকে খাই হওক ঠিক আছে তেন্তে বলক এতিয়া দুপৰীয়া সাজ বনোৱা টাইম হল তেন্তে আপোনালোকক মই টাইম দেখুৱাই দিছো কিমান হল এতিয়া বাজিল 11:45 এটা মই দুপৰীয়াৰ সাজ বনাম আৰু দুপৰীয়াৰ সাজ বনাই তাৰ পিছত আপোনালোকক মই দেখুৱাম আজি মই বনাম কলৰ কোফতা কাৰি এটো মই বেলেগ এজন ইউটিউবাৰৰ পৰা দেখিছো কলকাতা এজনী ইউটিউবাৰ আছে পায়েল দেশমুখ মই তাইৰ ইউটিউব চেনেলত দেখিছিলো তাইও বানানা চ্যালেঞ্জ কৰিছিল 24 ঘণ্টাৰ কাৰণে আৰু হেতুৱে দেখি মই আজি তাইৰ পৰাই ৰেচিপিটো বনাম তেন্তে বলা আমি পাকঘৰত যাও দুপৰীয়া সাজৰ কাৰণে আমি বনাম বানানা কোফতা কাৰি বনোৱাৰ কাৰণে আপোনালোকে কাঁচা কল কেইটামান সিজাই ল'ব ভালকৈ সিদ্ধ কৰি ললে হল তাৰ পিছত বাকলি গুছুৱাই আমি সেইখিনি পিটিকা বনাই লম আৰু কলখিনি ভালদৰে পিটিকা বনাই লম আমি পিটিকা বনাই তাত পিয়াজ অলপ দিম তাৰ পিছত অলপ জলকীয়া দিম আৰু অলপমান তেল দি অলপ নিমখ দি গোটেইখিনি আৰু ভালদৰে পিটিকি লম ভালদৰে পিটিকি লৈ পিটিকাখিনি অলপ সময়ৰ কাৰণে থৈ দিম তাৰ পিছত অলপ পিছত পিটিকাখিনি আনি আৰু এবাৰ ভালদৰে পিটিকি ল'ব তাৰ পিছত তাতে আমি পিটিকাখিনিত হালধি গুড়ি অলপমান দিম অলপমান নিমখ ধনিয়া গুড়ি অলপমান দিম অলপমান জিৰা গুড়ি দিম তাৰ পিছত আৰু যদি আপোনালোকে জলকীয়া খাই ভাল পায় তেনেহলে আৰু জলকীয়া দি তাৰ পিছত ময়দা দি অলপমান দি আৰু পিটিকি লম ভালদৰে পিটিকাখিনি মিশ্ৰণখিনি আমি মিলাই লম গোটেইখিনি মিলাই লৈ আমি এনেকৈ লাৰু বনাই লম পিটিকাখিনি লাৰু বনাই ললে হল ভালদৰে লাৰু বনাই লৈ গৰম তেলত আমি গোটেইখিনি ভাজিম ফ্ৰাই কৰিম আমি লাৰু কেইটা
গোটেইকেইটা সোণালী ৰং হোৱালৈকে আমি ফ্ৰাই কৰিম। গোটেইকেইটা ফ্ৰাই কৰি ল'ব ভালদৰে। তাৰপিছত আমি সেইখিনি গৰম তেলতে আমি তেজপাত এটা আৰু দুটা শুকান জলকীয়া, জিৰা গুড়ি অলপমান দিম, দি তাতে জিৰাৰ পেষ্ট, আদাৰ পেষ্ট বনাই আমি সেইখিনি দি দিম তাতে। তাৰপিছত জলকীয়া অলপমান দিম, তাতে ধনিয়া গুড়ি আৰু অলপমান দিম, অলপমান হালধি পাউডাৰ আৰু পানী দি মাত্ৰ আমি সেইখিনি অকণমান সিদ্ধ কৰি ল'ম, যাতে গোন্ধটো ভালদৰে আহে। তাতে আৰু কেইটামান জ্বালা দি ল'ম, তাৰপিছত অলপমান জ্বালা পাউডাৰ দিম, পাউডাৰ জ্বালা। সেইখিনি অলপমান সিদ্ধ কৰি ল'ম। সিদ্ধ কৰি লৈ তাতে দৈ অলপমান দি দিম, দৈ অলপমান দি আৰু ভালদৰে সিদ্ধ কৰি ল'ম সেইখিনি। তাৰপিছত আমি অলপমান চেনি দিম, যাতে দৈ টেঙা ভাৱটো যেন মৰি যায় আৰু সম্পূৰ্ণভাৱে শেষ হয়। আৰু তাৰপিছত পানী দি অলপ সময় আৰু সিদ্ধ কৰি ল'ম। তাৰপিছত লাড়ুকেইটা দি দিম। আপোনালোকে মনত ৰাখিব, নমাবৰ আগে লাড়ুকেইটা দিব। আগতে যদি লাড়ুকেইটা দিয়ে তেতিয়াহ'লে লাড়ুকেইটা ভাঙি যাব। তাতে অলপমান জলকীয়া পাউডাৰ দি ভালদৰে লৰাই তাৰপিছত হৈ গ'ল। তো হৈ গ'ল মোৰ বনোৱা, প্ৰায় 1 ঘণ্টাই লাগিল আৰু মোৰ কোফতা কাৰী হ'লেই। আজি মই এয়ে খাব লাগিব। এতিয়া দিনৰ বাজিল কমচে কম 2:30। মই আপোনালোকক দেখিছোঁ 2:30 হ'ল। মই মোবাইলতে ভিডিঅ' বনাওঁ, সেইকাৰণে মই ঘড়ীটো দি দেখুৱাব লগা হৈছে টাইম আপোনালোকক। তেন্তে বলক টেষ্ট কৰি চাওঁ কেনে হৈছে। আজি আৰু মই বেলেগ খাব নোৱাৰোঁ, এয়ে খাব লাগিব। আজি মই ভাত নাখাওঁ বুলি কৈছোঁ, ৰাতি ভাত খাম, কিন্তু তাতেও কল থাকিবই। 24 ঘণ্টা চেলেঞ্জ কি কৰিব পাৰোঁ। বঢ়িয়া হৈছে বস্তু। মই কৈছোঁ কল খাব বেয়া পাওঁ, মই কলৰ আঞ্জা আজি বেয়া হোৱা নাই বুলি কৈছোঁ। নিজে বনাইছোঁতো সোৱাদ হ'বই। আপোনালোকেও টেষ্ট কৰি চাবচোন, বানাই চাব, বিৰাট টেষ্টি লাগে। কল হেন নাপায়, কলৰ সোৱাদ এটা আছে, কিন্তু কল হেন নাপায়, কলৰ হেন নাপায়। আপোনালোকে যদি কল খাব বেয়া পায়, এইটো ট্ৰাই কৰক। মই খাই লওঁ, তেতিয়া কৰিম আপোনালোকে খাই আহক। মই ভালকৈ দেখা পোৱা নাই জানে আপোনালোকে। আপোনালোকে খাই আহক। বৰ্তমান ৰাতি হ'ল আৰু আজিৰ লাষ্ট আৰু এই ৰাতিৰ খাদ্যটোৱে। তো এতিয়া বাজিল ৰাতি বৰ্তমান মই দেখি আছোঁ 10:05 হ'ল, 10:06 হ'ল। আৰু এতিয়া মই ৰাতিৰ সাজ খাম। আৰু ৰাতিৰ সাজ মই আনিছোঁ ভাত আনিছোঁ। মই দি পৰা ভাত খোৱা নাছিলোঁ, কলেদি আজি ভাত খাম। আৰু এই কলৰ পকৰি বনাইছোঁ, পকৰা ফুলৰি, এয়া খাওঁ আজি। বলক কলেদি ভাত খাই কোনে কোনে ভাল পায় মোক ক'বচোন, বিৰাট টেষ্টি লাগে, মইতো খাওঁ। মইতো বিৰাট ভাল পাওঁ। কোনে কোনে খাই ভাল পায় ক'বচোন, কমেণ্ট কৰি জনাব। তামাম লাগে খাই। কোনোবাই এতিয়া খাই চাওঁ নাই, খাই চাব, তামাম লাগে। মই খাওঁ, তেতিয়া কৈছোন আপোনালোকে ভাত খাই আহক, মই খাওঁ না কি। তো মোৰ ভাত খোৱা হ'ল, আপোনালোকেও খাই থাকে জানি। এতিয়া মই আজি ভিডিঅ'টো এতে শেষ কৰিম, কাৰণ মই আজি গোটেই দিনটো ইমানেই বেছি কল খাইছোঁ আৰু কল খোৱাৰ মোৰ সাধ্য নাই।
মই কলৰ পকৰা খালোঁ, তাৰপিছত কলেদি ভাতো খালোঁ, দিপৰা মই কলৰ বানে খাইছিলোঁ, এই বানানা কাৰী তাৰপিছত ৰাতিপুৱা মই কল খাইছোঁ, আৰু মই কল খোৱাৰ সাধ্য নাই। আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, আৰু যদি অলপ বেছিকৈ মৰম দিব বিচাৰে তেনেহ'লে কিউট চাই এটা কমেণ্ট কৰি দিব। টাটা বাই বাই।